মৰমৰ বন্ধু বান্ধৱসকল, আপোনালোকৰ কি খবৰ? মোৰ খবৰ ভাল। আপোনালোকৰ বাবে এনেকুৱা এটা এপছ লৈ আহিছোঁ। আপোনালোকৰ পচন্দৰ গায়ক গায়িকাৰ গান শুনিব পাৰিব। এপছটো প্ৰথমে ডাউনলোড কৰিব লাগিব। আপোনালোকৰ মোবাইলত প্লে ষ্টৰত যাব লাগিব। প্লে ষ্টৰত যাই ওপৰত চাৰ্চ কৰিব লাগিব ৰ'জ, RESS ৰ'জ এপছ চাৰ্চ কৰিব লাগিব। ইনষ্টল কৰিব লাগিব। এপছটো ডাউনলোড হৈ আছে। মোৰ এপটো যে নেটৱৰ্ক স্লো দেখুৱাৰ কাৰণে অলপ লাহে লাহে হৈ আছে। এপছটো ডাউনলোড হোৱাৰ কাৰণে মোৰ এটা টাইম লৈ আছে। এপছটো ডাউনলোড ইনষ্টল হৈ গ'ল। অপেনত ক্লিক কৰিব লাগিব। যোৱাৰ পিছত এনেকুৱা এখন পেজ আহিব। আহি গৈছে। আপোনালোকৰ যিটো আছে ফেচবুকৰ লগত আপোনালোকে কণ্টেক্ট কৰিব। ফেচবুকৰ লগত মোৰ যিহেতু মই ফেচবুকৰ লগত কৰিলোঁ, যাই কিনে মোৰ যাতে মোৰ ফেচবুকটো লক আছে, লগটো কৰি লৈছোঁ। মোৰ নাম আহি গৈছে। মই কণ্টিনিউ মাৰি দিলোঁ। এতিয়া আপোনাৰ যিটো ডেট অফ বাৰ্থটো দিব লাগিব। মই দি দিছোঁ। আপোনালোকৰ যিটো ডেট অফ বাৰ্থ আপোনালোকে সেইটো দি দিব। মোৰ যিটো ডেট অফ বাৰ্থ সেইটো মই দি আছোঁ। দিয়াৰ পিছত আপোনাৰ নেক্সট দেখা পাইছে ৰঙা, এই নেক্সটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এখন পেজ আহি যাব। আপোনালোকৰ যিটো ভাল লাগে, যিটো লেংগুৱেজ ভাল লাগে, আপুনি সেইটো লেংগুৱেজ ইয়াতে চিলেক্ট কৰিব লাগিব। হিন্দী, ইংলিছ, পাঞ্জাৱ, তেলেগু, তামিলি। মোৰ যাওঁতে ইংলিছটো মই চিলেক্ট কৰিলোঁ। ইংলিছত এনেকুৱা টাচ কৰাৰ পিছত নেক্সটত মই এই ৰঙা নেক্সটত টাচ ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এনেকুৱা পেজ আহি যাব এখন। আপোনাৰ যিটো পচন্দৰ, যিটো ইয়াতে সকলো যিমান ইণ্ডিয়ান গায়ক আছে সকলো ইয়াতে আহি যাব। আপোনালোকৰ যিটো বেছি ভাল লাগে আপোনালোকে মোৰ পচন্দ মতে মই চিলেক্ট কৰি আছোঁ। জুবিন নটিয়াল। মোৰ পচন্দ মতে মই কেইটামান গায়ক মই চিলেক্ট কৰি, আপোনালোকৰ যিটো গায়ক ভাল লাগে আপোনালোকে চিলেক্ট কৰি ল'ব। তো ইয়াতে মই 4-5টামান চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ পিছতে ৰঙা যে ডান বুলি লেখা আছে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা আৰু পেজ আহি যাব। এই দেখা হৈছে ইয়াতে তিনিকোণীয়া, ইয়াতে টাচ কৰি দিব। টাচ কৰাৰ পিছত ষ্টাৰ হৈ গ'ল। যদি এনেকৈ ওপৰত দিব, বেলেগ বেলেগ এনেকুৱা গান আহি যাব। এনেকুৱা গান আহি যাব।
আপোনালোকে ইয়াতে যিটো কাম কৰিব পাৰিব আপোনালোকৰ যিটো পচন্দৰ মতে হয় ইয়াতে চিলেক্ট কৰি কিনে এনেকৈ আৰু পূৰা গান শুনি থাকিব। প্ৰথমে আপোনালোকে ই কৰক, ডাউনলোড কৰক আৰু মনোৰঞ্জনৰ গান শুনি থাকক।